কেইটামান লৈ আহিছোঁ প্ৰশ্নসমূহ এনে ধৰণৰ 1 নম্বৰৰ কটো হৈছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা ইয়াৰ উত্তৰ হৈছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল অঙ্গুলিমাল জীবক পাণিনি আৰু চাণক্য কোৱেশ্চন নম্বৰ খ তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল ইয়াৰ উত্তৰ হৈছে তক্ষশিলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা বেক্ট্ৰিয়া আৰু মগধৰ পৰা ছাত্ৰ আহিছিল যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুছি বৌদ্ধ বিশ্ববিদ্যালয় হয় তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও ছাত্ৰ আহিছিল কোৱেশ্চন নম্বৰ গ নাগাৰ্জুন কোন ক'ত আছিল আৰু কি কৰিছিল ইয়াৰ উত্তৰ হৈছে নাগাৰ্জুন হ'ল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক তেওঁ অমৰাৱতী নগৰৰ ওচৰত থকা শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল কোৱেশ্চন নম্বৰ ঘ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল নিমন্ত্ৰণ কৰা ৰজাজন কোন ইয়াৰ উত্তৰ হৈছে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰজন আছিল হিউৱেন চাং কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰিছিল তেওঁ আৰু নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা কোনখন বিশ্ববিদ্যালয়ত কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল উত্তৰত হৈছে উজ্জয়িনী বিশ্ববিদ্যালয়ত বিক্ৰমাদিত্যৰ দিনত ৰাজত্ব কালত ভাৰতৰ সকলো পণ্ডিত লোকৰ মিলন ক্ষেত্ৰ আছিল কোৱেশ্চন নম্বৰ 3 প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ চমু পৰিচয় দিয়া প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ চমু পৰিচয় হৈছে প্ৰথমতে তক্ষশিলা বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়ত খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্ফাটি আছিল তাত 18 বিধ শিক্ষা দিয়া হৈছিল তাত ভাস্কৰ বিদ্যা চিত্ৰাংকন মূৰ্তিকতা আৰু আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল ইয়াতে অত্ৰেয় মুনিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল এই বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰখ্যাত পণ্ডিত হ'ল বুদ্ধদেৱৰ চিকিৎসক জীবক পাণিনি আৰু চাণক্য এই বিশ্ববিদ্যালয়লৈ পাৰস্য বেক্ট্ৰিয়া মগধ চীন আৰু বিভিন্ন দেশৰ পৰাও ছাত্ৰ আহিছিল ই প্ৰথমতে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ বুদ্ধ বিশ্ববিদ্যালয় হ'ল নম্বৰ 2 শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল ই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তি আছিল ইয়াত হিন্দু আৰু বৌদ্ধ এই দুইবিধ শিক্ষাকে দিয়া হৈছিল নাগাৰ্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক 3 নম্বৰ বিশ্ববিদ্যালয়খন হৈছে নালন্দা বিশ্ববিদ্যালয় এখন খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে আছিল বৰ্তি ইয়াতে বেদ চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল শিলভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ এই বিশ্ববিদ্যালয়ত ভৰি আছিল ইয়াত একেলগে 10,000 ছাত্ৰই অধ্যয়ন কৰিব পাৰিছিল পাঠগাৰটোত 100টা কোঠালি আৰু 100টা শ্ৰেণী বহিছিল ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতে আছিল নতলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি চীনা পৰিব্ৰাজক হিউৱেন চাঙে ইয়াতে অধ্যয়ন কৰি থকাৰ অৱস্থাত ৰজা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ নিমন্ত্ৰণ জনাইছিল হিউৱেন চাঙে এই বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ পঢ়িছিল কোৱেশ্চন নম্বৰ 4 আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা প্ৰাচীন ভাৰতৰ শিক্ষা বিদ্যালয়সমূহত আৰ্য শিক্ষা কলাবিদ্যা কোন কোন বিভাগত ভাগ কৰা হৈছে আৰ্য শিক্ষাৰ কলাবিদ্যা হৈছে 64 বিধ প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা 11টা বিভাগত দিয়া হৈছে সেই বিভাগকেইটা হৈছে সাহিত্য গৃহপাল বিদ্যা ৰন্ধন বিদ্যা সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা হাতেৰে কাম কৰা বিদ্যা শিল্পবিদ্যা বিজ্ঞান নাট্যবিদ্যা সংগীত বিদ্যা শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়াম বিদ্যা কোৱেশ্চন নম্বৰ 5 আজিকালি শিক্ষাৰ লগত প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য থকাৰ কথা বহলাই আলোচনা কৰা আজিকালি শিক্ষাৰ লগত প্ৰাচীন ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায় সেইবোৰ হৈছে 1 নম্বৰটো আগৰ দিনত ছাত্ৰই শিক্ষা লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল আনহাতে আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই পইণ্ট নম্বৰ 2 আগৰ দিনৰ শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা আনহাতে আজিৰ দিনত শিক্ষাৰ উদ্দেশ্য হৈছে চাকৰি গ্ৰহণ কৰা পইণ্ট নম্বৰ 3 প্ৰাচীন কালত গুৰুসকলক বিষয় আছিল গভীৰ জ্ঞান ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধি পৰিপক্ক আছিল শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞান দিয়া ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল আনহাতে আধুনিক শিক্ষা ব্যৱস্থা হৈছে পাঠকেন্দ্ৰিক নিৰ্দিষ্ট সময়ৰ পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ-ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা নৈতিক চৰিত্ৰ গঠন দিবলৈ শিক্ষা ব্যৱস্থাৰ সুযোগ কমে আগৰ শিক্ষা খণ্ডৰ চৰকাৰে বহুতো কম টকা পইচা খৰচ কৰিছিল তথাপিও শিক্ষা পদ্ধতি আজিৰ পদ্ধতিৰ তুলনাত বহুগুণেই উৎকৃষ্ট আছিল আজিৰ প্ৰশ্নসমূহ ইমানতে সমাপ্তি পৰিছে যদি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আগলৈকে ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ